আসসালামু আলাইকুম। আজি কাঠালু চাউলৰ গুড়ি আৰু মাছৰ ৰেচিপি এটা লৈ আহিলোঁ। সকলোৱে কাঠালু মাছৰ সৈতে খায়, কিন্তু চাউলৰ গুড়িৰে বহুতেই নাখায়। এনেদৰে আপোনালোকে বনাই চাব। এয়া মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এইখিনি মাছ ফ্ৰাই কৰি লৈ ল'লোঁ। এইফালে মই কাঠালুখিনিও চেলোৱাৰ পিছত অলপ ক'লা পৰা নিচিনা হৈছে, একো নাই, এনেকুৱা হয়। আলু সেইফালে কাটি ল'লোঁ আৰু এইফালে মই পিঁয়াজৰ পাত এইখিনি কেৰাহীত বহাই দিলোঁ। এইফালে ইয়াত মই মছলাৰ ভিতৰত জিৰা গুড়ি, জালুকৰ গুড়ি, ৰেড চিলি অকণমান, ধনিয়া এইখিনি গোটেইখিনি দি মাছখিনি মজাই ল'লোঁ। আগত মাছখিনি উঠাই থৈ ইয়াত মই এইখিনি ভালদৰে ভাজি ল'ম। পানী নিদিব, আগত অকলে ভাজি ল'ব পানী নিদিয়াকৈ। কাঠালু আৰু আলুখিনি ভাজা হোৱাৰ পিছত ইয়াত মই গৰম পানী, উতল অহা গৰম পানী ঢালি দিছোঁ। ঠাণ্ডা পানী নিদিব, উতল অহা গৰম পানী ইয়াত ঢালি দি মই ঢাকনি মাৰি দিম। এয়া মই এইফালে ঢাকনি মাৰি থৈ দিলোঁ। এইফালে মই পিঠাগুড়িখিনিও অকণমান ভাজি লৈ ৰেডি কৰি ল'ম বাতি এটাত। এয়া এইফালে মই পিঠাগুড়িখিনি বেছি নহয়, অকণমান ভাজিলেই হ'ব। এতিয়া এইখিনি চাওকচোন, ধুনীয়াকৈ উতল আহিছে। ইয়াত মই চাউলৰ গুড়ি গোটেইখিনি দি দিছোঁ। গোটেইখিনি দিয়াৰ পিছত ভালদৰে লাৰি দিব, যাতে সামল নাবান্ধে, নহ'লে চাউলৰ গুড়িখিনি মখাৰ নিচিনা হৈ থাকিব পাৰে। ভালদৰে ভাঙি দিলেই হ'ল কৰচখনেৰে। এয়া ইয়াত মই ধনিয়া পাত দি দিলোঁ। ডাঠ হৈ আহিছে, ধৰিবই পাৰিছে। চাউলৰ গুড়ি দিয়াৰ পিছত চাওকচোন, ধুনীয়া হৈছে। ধুনীয়া, খাবলৈ বহুত টেষ্টি হৈছিল। কাঠালু এনেই ধুনীয়াকৈ গোট লাগি যায়। এয়া হৈ গ'ল, বহুত টেষ্টি হৈছিল চাউলৰ গুড়িৰে। আপোনালোকে এনেদৰে বনাই চাব। আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্টত জনাব, আৰু মোৰ নতুন ৰেচিপি চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।